like, share and subscribe to my channel. Thank you. Guys, welcome back to our YouTube channel. Background sound to sake huni ase hoine moi just etia video eta di utise public kori dise apnaloke eta salai ne baru car keso hoy aru etu salai ne jodi nice wa den mo tolat description box er apnalokok di dim link to apnaloke sabosun ebar moyu sai asu ji etu etia public kori dise aru etu hoise bar mobile aru etia aji bhabiso aji dutaman kaam ase hekini hokolukini kori lo সকলোখিনি কৰি লম আজি যেহেতু দুটামান কামো আছে কাৰণ ৰকিকো তেনেকে আমি ইনজেকশন দিয়া নাই হোৱা হেতু কাৰণে ইনজেকশনো দি লম তাৰ পাছত ইনজেকশন দিয়াৰ পাছত আৰু দুটামান কাম আছে হেখিনিও কৰি লম তাৰ পাছত আপোনালোকক লগ পাই থাকিম আপোনালোকক দেখাই দিম গোটেই দিনটো কি কৰো কি নকৰো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো আহক এতিয়া ৰকিক লৈ আহমগৈ কাৰণ যাবলৈ দেৰি হৈছে কলৈ যাম কি কৰিম সকলোখিনি দেখাম কিন্তু ভিডিওটো যদি পোন প্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আশা কৰো মোৰ ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব যিমান পাৰে আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আকৌ এবাৰ কৈ দিছো তো আহক ভিডিওটো স্টাৰ্ট কৰো লেটস গেট স্টাৰ্টেড হেইটো ৰকি তাকিটাৰ লৈ আনুগৈ ওপৰলে কাৰণ আমি যাম দে ৰকি থাক বলা ডক্টৰ ওচৰলৈ যাব লাগে নহয় হাই কৈ দিয়া এতিয়া এফলা পটা এতিয়া তাক লৈ যাম তাৰ মানে ইমানেই জোৰ মোক টানি দিব মই ভিডিঅ' কৰিব পাৰো নে নোৱাৰো নেজানো ওপৰে নহয় ওপৰলে গৈছে ই ওপৰে নহয় বেটা ওপৰলে নহয় এফলা বলা ভিডিঅ' কৰিব পাৰো নে নোৱাৰো নেজানো কাৰণ সি মানে ইমানেই প্ৰব্লেম কৰে আপোনাৰ ইমানেই টানি নিয়ে সেইকাৰণে অকমান দিগদাৰ হয় মুঠকে তাৰ জোৰটো বেছি হয় কিয় ডাঙৰো হয় যিহেতু আৰু তাক ইনজেকশন দিলা দি আনুগৈ তাৰপিছত লগ পাইছো আপোনালোকক দেখাই থাকিম কলৈ যাম বলক মোৰ লগত এতিয়া জাস্ট ৰকি ইনজেকশন দি আহিলো আৰু ইমান বেছি হি উৎপাত কৰিলে ইনজেকশন দিয়া হেতু কাৰণে এবেলিপা ভাবিছো তাক ঘৰতে দিয়াম বুলি মই হুদি মেলি আহিছো ঘৰতে দিয়াম আৰু আজি খানা আছে মাছৰ জোল আৰু এয়া হৈছে মই আপোনালোকক দেখাই দিছো বেক কেমেৰা দি पनीर सब्जी तो बहुत सिम्पल के बनाइছিলে भाइटिर কাৰণে বনাইছিলে যেহেতু হি सिम्पल के খাই ভাল পায় আৰু আমাৰ কাৰণে বনাইছিলে মাছৰ জোল লফা আৰু পালেং দি লফা শাক আৰু পালেং দি বনাইছিলে বিৰাট টেস্টি হৈছিলে ৰেচিপিটো শেয়াৰ কৰিব নোৱাৰিলো যেহেতু মই ৰকি লগত যাব লগা হলে হেতু কাৰণে বেয়া নাপাব পাৰিলে এদিন শেয়াৰ কৰিম বাৰু আছে আৰু ভাইটিৰ কাৰণে পনীৰ সब्जी আৰু আমাৰ কাৰণে মাছ যেহেতু ই ভেজ হয় আৰু এতিয়া গা পা ধুই লন তাৰ পাছত আপোনালোকক লগ পাইছো যেহেতু বহুত বেছি ভাগৰ লাগিছিলে গা পা ধুই লন আৰু ৰকি অলপ দেখাই দিছো আপোনালোকক এই তলাক তলত হৈ আহিলো ইমান বেছি দিগদাৰ দিলে হি হেতু ৰকি পানী খাই বহি আছে পুৰা ৰকি আর মিনু জেনিকো ইনজেকশন দিয়াব লাগিব ইয়া পিছবাৰ তাইকো দিয়াম তো তাইতে হৰু হৈ আছে কাৰণে আমাৰ মিনু কল মিনু ৰিটিনি আমাৰ মিনু এইজনী আমাৰ মিনু হাই কৈ দিয়া তাই হাই নকয় আৰু এতিয়া গা পা ধুই লন তাৰ পাছত আপোনালোকক লগ পাই আছো এয়া এটা বিহুৰ বাবে প্ৰস্তুত আছে এয়া তিল ভাজি লৈছিলো তিল আৰু গুৰটো মিহি মিহিকৈ কাটি লৈছিলো আৰু তিল আৰু গুৰ মিক্স কৰি তিল পিঠা বনাইছিলা আপোনালোকে ভিডিওটো হেকলৈকে চালে নিশ্চয় গম পাব কেনেদৰে বনাইছিলো গাইস এতিয়া হৈছে 3টা আৰু আজি হৈছে 8 তাৰিখ যেহেতু বিহু পাইছে হিয়ে এটো কাৰণে আমাৰ পিঠা পনা আয়োজন হৈছে লাহে লাহে এয়া
পিঠা বনা হৈছে আপোনালোকে হয়তো ভাবিব পাৰে যে ইমান সোনকালে পিঠা বনালে নে হয় যেহেতু এফলে ঢেকি পাবলৈ বহুত টান হয় হেতু কাৰণে গাঁৱৰ মাহী এগৰাকীয়ে পিঠাখিনি খুন্দি দিলে হেতু কাৰণে ভাবিলো বনাই লওঁ সোনকালে সকলোখিনি কাম কৰি লোৱাটো আজৰি হৈ থকাটো ভাল হয় যেহেতু বিহুত মস্তি কৰিব লাগে হেতু কাৰণে তো এতিয়া পিঠা বনাই আছে আপোনালোকো অলপ চালক পিঠা বনাই আছে মই নাই বনোৱা এতিয়ালৈকে চাই আছো কেনেকে বনাই চাম বাৰু দুটামান আৰু এয়া পিঠা কেইটামান বনালে অলৰেডি এইগিটা 10টা মান হ'ব সেইগিটা বনালে আৰু এতিয়া পিঠা বনাব লৈছেহে আৰু ময়ো বনাও আপোনালোকক দেখাইছো ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া আমাৰ বায়ো পিঠা বনাইছে চক এয়া আৰু মা বহি আছে আৰু ময়ো বনালো আপোনালোকে দেখিলে অলপ চলপ তাইও বনাইছে আৰু আমাৰ ভিন্নয়টো টেকনিক দি দিছে কাগজৰ টেকনিক আৰু ভিডিওটো চাই থাকিব শেষলৈকে চাই ধুনীয়া এটা মন্তব্য দিবলৈ একদম নাপাহৰিব আপোনালোকেতো এওক চিনি পাইছে ইন্ট্ৰোডাকশনটো দিব নালাগে এয়া হৈছে আমাৰ পাপা আৰু পাপায়ে এনেদৰে কিবা বস্তু বনালে পিঠা বুলি নহয় কিবা বস্তু বনালে এনেদৰে টেষ্ট কৰি থাকে 5টা মান 6টা মান এনেদৰে গুছিয়ে যায় পিঠা আৰু পাপায়ে দোকানৰ পৰা আহি টেষ্ট কৰি আছিলে তো ময়ো ৰেকৰ্ড কৰি অলপ থৈ দিলো আমি ভাত পানী খাই উঠিলো আৰু এতিয়া ভাবিছো এতিয়া ভাবিছো ভিডিওটো ইয়াতে খতম কৰো ই ধেমালি কৰিছে ইয়াতে খতম কৰো ভিডিওটো যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ মোৰ ভিডিওটো যদি পোন প্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ভিডিওটো কেনে পালে জনাবচোন ভিডিওটো যদি ভাল পালে আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে আৰু কি যে কৰি আছে আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে আৰু আপোনালোকক কেনে ধৰণৰ ভিডিও লাগে মোক হেতুও জনাবচোন আপোনালোকে জনালে মোৰ সুবিধা হ'ব কেনে ধৰণৰ ভিডিও লাগে আৰু মই গম পালে তেনে ধৰণৰ ভিডিও দিবলৈ চেষ্টা কৰিম তো বৰ বেছি কথা নকয় আজিলৈ বাই বাই